হেল্ল' বন্ধুসকল, আপোনালোকলৈ এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে কলফুলেৰে ব্ৰইলাৰ মাংস। কি লৈছোঁ আপোনালোকক দেখুৱাই আছোঁ। মাংস লৈছোঁ 500 গ্ৰাম। কলফুল এটা লৈছোঁ, গোটেইটো ব্যৱহাৰ নকৰোঁ। কলফুল দুমুঠি হিচাপত লৈছোঁ, মিহি মিহিকৈ কাটি লৈছোঁ। পিঁয়াজ লৈছোঁ 250 গ্ৰাম, পাতল পাতলকৈ কাটি লৈছোঁ। কেৰাহীটো প্ৰথমতে ভালদৰে গৰম হ'ব দিছোঁ। কেৰাহীটো এতিয়া ভালদৰে গৰম হৈ গৈছে। তাৰে পিছত 3 চামুচ মিঠাতেল দি দিছোঁ। তেলখিনি এতিয়া ভালদৰে গৰম হ'ব লাগিব। তেলখিনি এতিয়া ভালদৰে গৰম হৈ গৈছে। তাৰে পিছত শুকান জলকীয়া দুটা দি দিছোঁ। কেইটামান গোটা জিৰা দি দিছোঁ আৰু দুটা তেজপাত দি দিছোঁ। লগতে পিঁয়াজখিনিও দি দিছোঁ। পিঁয়াজখিনি ভালদৰে লৰাই দিছোঁ। পিঁয়াজখিনি 1-1.5 মিনিট ভালদৰে ভাজিব লাগিব। পিঁয়াজখিনি ভালদৰে ভাজা হৈ গ'ল। তাৰে পিছত 1 চামুচ আদা নহৰু পেষ্ট দি দিছোঁ। লগতে মাংসখিনিও দি দিছোঁ। এইখিনি এতিয়া ভালদৰে লৰাই দিছোঁ। নিমখ 1.5 চামুচ দি দিছোঁ টেষ্টি অনুযায়ী। কলফুলখিনিও দি দিছোঁ। এইখিনি এতিয়া ভালদৰে ভাজিব লাগিব। এইখিনি 4-5 মিনিট ভালদৰে ভাজিব লাগিব। কেঁচা জলকীয়া দুটা দি দিছোঁ। মছলা ব্যৱহাৰ কৰিছোঁ মই। হালধিৰ গুড়ি 1 চামুচ দি দিছোঁ। 1 চামুচ জিৰাৰ গুড়ি দি দিছোঁ। 1 চামুচ ধনিয়াৰ গুড়ি দি দিছোঁ। 1.5 চামুচ কাশ্মীৰী পাউডাৰ দি দিছোঁ। ভালদৰে এইখিনি লৰাই দিছোঁ। মাংসখিনি ভালদৰে 5-10 মিনিট ভাজিব লাগিব। মাংসখিনি লাগি নধৰাৰ কাৰণে 1/2 কাপ পানী দি দিছোঁ। মাংসখিনি আৰু কিছু টাইম ভালদৰে ভাজিব লাগিব। মাংসখিনি ভালদৰে ভাজা হৈ গ'ল। তাৰপিছত 2 গিলাচ পানী দি দিছোঁ। মাংসখিনি এতিয়া ভালদৰে উতলিব লাগিব। মাংসখিনি ভালদৰে উতল আহিছে এতিয়া। পানী আৰু কিছু পৰিমাণে শুহিব লাগিব। পানীখিনি এতিয়া ভালদৰে হৈ গৈছে। মাংসখিনি এতিয়া নুমাব পৰা হৈ গ'ল। বন্ধুসকল, মোৰ ৰেচিপিটো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব।